নমস্কাৰ অনুকল সকলো ভালে আছে নাই সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ যাতে পিকনিকৰ বতৰ তাৰপিছতে সকলোৱে পিকনিক খাবৰ কাৰণে গৈ আছে গতিকে আমিও পিকনিক ঠিক নহয় এসাঁজ খাম বুলি ওলালোঁ মোৰ লগত আছে মোৰ বন্ধু ক'ত গ'লি এয়া ভাস্কৰ তাৰপিছত আৰু লগতে আছে আৰু দুজন আমি একেলগে এসাঁজ খাম মানে পিকনিক ঠিক নহয় মানে এসাঁজ খাম বুলি ওলালোঁ আৰু আমি এতিয়া গৈ আছোঁ মানে পিকনিক নহয় মানে এসাঁজ খাম বুলি এওঁ পেট লাৰি লাৰি আহি আছে পুৰা খানা খাবৰ কাৰণে আমি মানে আৰু আহি আছোঁ পুৰা বজাৰত তাৰপৰা কিনিবি কি চৰে লোকেল চৰে আজি খানা হ'ব আৰু পুৰা বজাৰত অসংখ্য মানুহ পুৰা ডাঙৰি খানা বুলি কি কৰিবি একদম পুৰা লোকেল চৰে পুৰা 2 কেজিমান হ'ব ওজন পুৰা এইটোকে খাম আৰু এই ভাই কি খবৰ বহুত দিনৰ লগ পালোঁ হেপী নিউ ইয়াৰ এই খানা পিছা নেকি ঠিক আছে বাৰু আৰু পুৰা ধামাকা হৈ আছে এইফালে হাঁহ এইফালে চৰে পুৰা এইফালে পুৰা একদম পুৰা লৈ আছে যাব ঠিক আছে কাম কিমান চলি আছে ঠিক আছে পুৰা ধামাকা একদম পুৰা জানুৱাৰী ধামাকা একদম পুৰা এইফালে ব্ৰইলাৰ খাহী এইফালে শেষে হ'ল কি বজাৰ বছা জানুৱাৰী মুৰ্গীটো কিমান দিলি মুৰ্গীটো কিমান দিবি পইচা দি লৈ আহিলোঁ তথাপিও কিমান মান পৰিলে এইটো টকা 5 মান গ'লা মই এটা আনিছিলোঁ ঠিক আছে পুৰা হেপী নিউ ইয়াৰ একদম নতুন বছৰ শুভেচ্ছা থাকিলে একদম পুৰা অ'কে আৰু পুৰা আহি গ'লোঁ আমি চব্জি বজাৰ চব্জি পুৰা জুই দাম ধামাকা হৈ আছে গতিকে ভাস্কৰ আমাৰ একদম পুৰা প্ৰিয় হ'ল চালাড গতিকে চালাডটো লাগিব খানাত পুৰা এইফালে গাজৰ লৈ আছে আৰু এইফালে বিট ল'ম তাৰপিছত এইফালে মটৰ পানী ল'ম পুৰা ধুনীয়া মানে একদম খানাৰ মেইন বস্তু হ'ল মানে এই চালাড ল'ব গতিকে আমি চালাড লৈ আছোঁ আৰু এইফালে পুৰা ধামাকা একদম পুৰা কমলা মানে চকুত পৰি কমলা চকুত ভাবিলোঁ এটা কমলা লওঁ গতিকে একবাৰ ভাবিলোঁ টেষ্ট কৰি লওঁ গতিকে টেষ্ট কৰি পুৰা পাৰ্টনাৰ পুৰা হেৰি কৰি আছে বাকলাই আছে হয় নেকি বাকলা তাৰপিছত ভাবিলোঁ মানে কি মানে পুৰা পকা মিঠাই দোকান আহি গ'লোঁ পুৰা জিলাপি ল'ম আৰু খাব ধৰিলে নেকি তাৰপিছত আহি গ'লোঁ পুৰা চাহ খাবৰ কাৰণে মানে ৰাতিপুৱা ভাত পানী খোৱা নাছিলোঁ দাদা হেপী নিউ ইয়াৰ বঢ়িয়া চাহ পানী খাই আছে আৰু ভাই চাহ মানে খাম আৰু ভাই মানে চাহৰ মানে আমেজেই বেলেগ ইফালে চিঙৰা বনাইছে পুৰা গৰম গৰম এইফালে মালপোৱা আছে মালপোৱা মানে বাছি আনি চাহটো খাম আৰু ভাস্কৰা পুৰা খাওঁতে মাথা মাৰি আছে কেৱল আৰু এহেঁত দুটা পুৰা আকৌ লাগি আছে মানে কি নাস্তা হিচাপত ল'লোঁ আমি চিঙৰা এতিয়া আমি 3টা মানুহে হ'ম গতিকে আৰু 3টা মানুহ কাৰণে পুৰা 3টা চিঙৰা ল'লোঁ আৰু কিবাকিবি লৈছোঁ বাৰু বজাৰ কৰি গৈ আছোঁ এতিয়া ঘৰলৈকে নহয় মানে খানা খাওঁ জেগা যাই আছোঁ আমি খানা মানে জেগা বিচাৰি মানে পালোঁ আৰু এইফালে খুৰী এটা ৰান্ধি আছে আৰু খানা কি এইফালে গাহৰি পুৰি আছে নেকি আৰু এইফালে গাহৰি পুৰি আছে খাব পাৰিছে নাই কোনে নাখায় আৰু মানে কি হেৰি আৰু এইফালে আহিছে আমাৰ পুৰা হায়েষ্ট মানে খানা খাওঁ মেইন মানুহকেইটা সেইটো আমি মানে কি কৈছা হা হেপী নিউ ইয়াৰ কৈছোঁ হেপী নিউ ইয়াৰ কওঁগে গানো শুনি আইঅ' মই মানে পুৰা জুই চুই দিলেও এতিয়া চৰুত মানে আঞ্জা মানে কিবাকিবি মাংস চাংস বনাম আৰু এইফালে পুৰা ভায়ে ক'ত কি কৰিব লাগে গোটেইখিনি কৰি আছে এইফালে অলৰেডি আঞ্জা কুটা হৈছে আৰু এইফালে নাস্তাৰ কাৰণে আৰু এইফালে চালাডৰ কিবাকিবি আৰু কিবাকিবি আছে পুৰা ভায়ে মানে অগ্নিজলা আনিছিলোঁ বুলি কৈছিলোঁ অগ্নিজলা নাখায় বোলে সেইকাৰণে একদম পুৰা তেওঁৰ কাৰণে এইকেইটা আনিছে পিকনিক নহয় মানে কাৰণে এসাঁজ খাম আৰু লগত আমি 3জন একেলগে এজন আছিল এজন মানে এজন খানা পুৰা ৰেডি মানে মাংস পুৰা ভাজা ৰেডি হৈছে আমি খাম আৰু লহাকৈ এতিয়া এওঁ কমলা খাই আছে এওঁ নহয় ময়ো খাই আছোঁ দেই আমাৰ এতিয়া খানাৰ আৰম্ভণিতে মানে একদম পুৰা মাংস খোৱা পৰ্ব চলি আছে এতিয়া কোনে কিমান খাব পাৰে একদম পুৰা ভাই খাই পুৰা হেৰি হৈ গৈছে ভাই মাংস খাইছে নে নাই খোৱা নেকি এতিয়া মাংস খোৱাৰ পৰা তেওঁ মাংস আনি আছে মানে খানাৰ আৰম্ভণিতে মানে আমাৰ মাংস ভাতৰ লগত মাংস খোৱা নহয় আৰু পুৰা একদম পুৰা মাংস গৰম গৰম মাংস এওঁ গৰম গৰম পৰাই দিছে পুৰা গৰমে গৰমে মাংস মানে
পুৰা বহ মই উদ্দেশ্য হ'লে মানে এনেকৈ খানা খোৱাটো মানে খানা এনেকৈ খাব লাগে আৰু মাংস এনেকৈ পুৰা আপোনালোকে ভাবি আকৌ মাংসৰ লগত আৰু কিবা থাকিব বুলি ওচৰ পাজৰে একো নাই আকৌ ওচৰ পাজৰে একো নাই পুৰা আমি পুৰা নিৰামিষ ভোজি মানে মাংস নিৰামিষ নহয় দেই আকৌ এই মানে কিবাটো নিৰামিষ ভোজি মানে আজিৰ দিনটোত মানে আমি 3টা আৰু এটা আছিল বাৰু 4টা আজি মানে তেওঁ কিবা কাৰণবশতঃ নাই বাৰু মানে আমি একবাৰ 3টাই এসাঁজ মানে পিকনিক নহয় দেই এসাঁজ মানে আৰু এই মাংস পচি এই আৰু পুৰা পুৰা দে পিছে খা আৰু এই পুৰা ভৰাই দিছি আৰু আমাৰ খানা পুৰা ৰেডি খানা এতিয়া পুৰা বিলেই আছে ইফালে চাটনি ইফালে আলু খানা একদম আৰু পুৰা আৰু ফ্ৰাই বেছি আৰু পুৰা ফ্ৰাই বিলেই আছে আৰু নতুন বছৰৰ খানা চিৰা পানী ওলাই আছে নিজে ৰান্ধিটো মাংস বেছি আছে নতুন বছৰ বুলি গিলাচটো চৰি আলু আনন্দ মানে ব্যৱহাৰ কৰিছিলোঁ হৈ গ'ল আৰু এতিয়া জুই পোৱাত পুৰা ব্যস্ত হৈ গ'লো মানে ঠাণ্ডা লাগছে আৰু এতিয়া জুই পুৱাই মানে এতিয়া আমাৰ ফটো উঠা পৰ্ব চলিব কেইটামান ফটো উঠি আৰু যাম আজিৰ ভিডিঅ'টো ইমান আছিলে সকলো সুখী হোৱা সুখত থকা পুনৰ অন্য এটা ভিডিঅ'ত লগ পৰে আজিলৈ বাই বাই